নমস্কাৰ এছপিএন সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ে অসমত নতুনকৈ 14টা সহকাৰী ভূতত্ত্ববিদ, ৰাসায়নবিদ আৰু ড্ৰিলিং অভিযন্তা পদৰ পোষ্ট মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংকৈ আলোচনা কৰোঁ। এই যিকেইটা খালী পদৰ কথা ক'লোঁ মই, সেইকেইটা আপোনাৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত ফিল আপ কৰা হ'ব। এছিষ্টেণ্ট জিঅ'লজিষ্ট, কেমিষ্ট আৰু ড্ৰিলিং ইঞ্জিনিয়াৰ। আপোনাৰ ইয়াৰ এপ্লিকেশ্যন মোড হৈছে অনলাইন। ইয়াৰে ভেকেঞ্চি ডিটেইলছ হৈছে এছিষ্টেণ্ট জিঅ'লজিষ্ট, ইয়াৰ বাবে টোটেল পোষ্ট হৈছে 11টা। ইয়াত আপোনাৰ ডিপাৰ্টমেণ্ট হৈছে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম। ইয়াত আপোনাৰ চেলাৰী হ'ব ষ্টাৰ্টিং 30,000ৰ পৰা 1,10,000 টকা, লগত 12,700 টকা গ্ৰেড পে থাকিব। কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আনৰিজাৰ্ভৰ বাবে 8টা, OBC MOBCৰ বাবে 1টা, SCৰ বাবে 1টা, ST প্লেনছৰ বাবে 1টা আৰু টোটেল 11টা। টোটেল নাম্বাৰ অফ পোষ্ট হৈছে কেমিষ্টৰ 2টা। ইয়াত আপোনাৰ চেলাৰী হ'ব আপোনাৰ 30,000ৰ পৰা 1,10,000 টকা, লগতে থাকিব গ্ৰেড পে 12,700 টকা। ড্ৰিলিং ইঞ্জিনিয়াৰৰ বাবে এটা পদ মুকলি কৰিছে। ইয়াৰ ডিপাৰ্টমেণ্ট হৈছে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম। ইয়াত আপোনাৰ পে স্কেল 30,000ৰ পৰা 1,10,000 টকা হ'ব। এছিষ্টেণ্ট জিঅ'লজিষ্ট, ইয়াৰ বাবে আপোনাৰ MSc ইন জিঅ'লজি বিচাৰিছে, তাৰপিছত MSc ইন এপ্লাইড জিঅ'লজি বিচাৰিছে, MSc টেক ইন এপ্লাইড জিঅ'লজি, MTech ইন এপ্লাইড জিঅ'লজি আৰু ইণ্টিগ্ৰেটেড MSc টেকন'লজি ইন এপ্লাইড জিঅ'লজি বিচাৰিছে। কেমিষ্টৰ বাবে MSc ডিগ্ৰী ইন কেমেষ্ট্ৰি বিচাৰিছে আৰু ড্ৰিলিং ইঞ্জিনিয়াৰৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বিচাৰিছে। লগতে এজ ৰিলেক্সন প্ৰদান কৰিছে। SC ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ। এপ্লিকেশ্যন ফিজসমূহ হৈছে জেনেৰেলৰ বাবে 297 টকা, OBC বাবে 197 টকা, SC ST বাবে 47 টকা 20 পইচা। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে APSC অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 16 জুন আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 জুলাই। মই আপোনালোকক ইয়াৰ এপ্লাই কৰা গোটেই ডিটেইলছখিনি দেখাই আছোঁ। এইটো হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অফিচিয়েল ৱেবছাইটটো। ইয়াত আপোনালোকে যদি নতুন হয় নিউ ৰেজিষ্টাৰ্ড যাব লাগিব। ইয়াত ফুল নেম, জেণ্ডাৰ, তাৰপিছত ইয়াত ইমেইল এড্ৰেছ, ফাদাৰ নেম, মাদাৰ নেম গোটেইখিনি দি পেলাই লগ ইন কৰিব, ৰেজিষ্টাৰ কৰিব। তাৰপিছত লগ ইন আহিব, আপোনাৰ মোবাইল নাম্বাৰ, পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰৰ এটা ডকুমেণ্ট চাইজ PDF বনাই ল'ব, সেইকেইটা আপলোড কৰিব লাগিব। লগতে নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ PDF বনাই আপলোড কৰিব লাগিব। লগতে পান কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, বেংক পাছবুকৰ ডিটেইলছখিনি সকলোখিনি দি ফিল কৰি তাৰপিছত ফিজ পে' কৰিব লাগিব। ফিজটো পে' কৰাৰ লগতে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। ৰেফাৰেঞ্চ IDটো লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, এই ৰেফাৰেঞ্চ IDটো আপোনালোকক বহুতখিনি হেল্প কৰিব। ইমানখিনি আছিলে ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ে অসমত মুকলি হোৱা 14টা খালী পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে, তেনে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।